পৰিষদৰ প্ৰাক্তন এমএছচি প্ৰাক্তন ছাত্ৰ নেতা বিশিষ্ট সমাজকৰ্মী ৰবিনসন ক্ৰো আৰু নাই ডিমাপুৰ ৰেফাৰেল হস্পিটেলত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি। পথৰ দুৰৱস্থাৰ বাবে গৰ্ভৱতী মাতৃয়ে হেৰুৱাব লগা হ'ল গৰ্ভস্থ সন্তান। 108 এম্বুলেন্সখন আধা ৰাস্তাত লাগি ধৰাত সময়মতে নিব নোৱাৰিলে হস্পিটেল। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। কাৰ্বি পৰিষদৰ প্ৰাক্তন এমএছচি প্ৰাক্তন ছাত্ৰ নেতা সৰ্বৰাহী তথা বিশিষ্ট সমাজকৰ্মী ৰবিনসন ক্ৰো আৰু নাই যোৱা এপ্ৰিল মাহৰ পৰা ৰোগত আক্ৰান্ত হোৱা বাবে ডিমাপুৰ ৰেফাৰেল হস্পিটেল চিকিৎসা গ্ৰহণ কৰি আছিল। চিকিৎসাধীন অৱস্থাতে 7 জুলাই নিশা প্ৰায় 1 বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত ৰবিনসন ক্ৰো বয়স আছিল 58 বছৰ। 1983 চনত জন্মগ্ৰহণ কৰা ছাত্ৰ নেতা ৰবিনসন ক্ৰো ছাত্ৰ নেতা হিচাপে জনপ্ৰিয় অৰ্জন কৰাৰ লগতে এএছটিচি উত্থানৰ সময়ত এএছটিচি দলত যোগদান দি ৰাজনৈতিক জীৱনত প্ৰৱেশ কৰে। এএছটিচি শাসকীয় দলৰ হৈ 1989 চনত লুম্বাজং সমষ্টিৰ পৰা নিৰ্বাচন খেলি এএছটিচি নেতৃত্বাধীন কাৰ্বি পৰিষদৰ শাসকীয় দলৰ এমএছচি হয়। 2012 চনত তেখেতে এএছটিচি দলৰ পৰা পাপা দলত যোগদান কৰে আৰু পাপাৰ পৰা পুনৰ লুম্বাজং সমষ্টিৰ পৰা বিজয় হয়। ৰাজনৈতিকৰ লগতে সামাজিক দিশতো যথেষ্ট সক্ৰিয় ভূমিকা আছিল ৰবিনসন ক্ৰোৰ। সেয়েহে তেখেতে আছিল টিপুৰ সকলো শ্ৰেণীৰ মাজতে জনপ্ৰিয় সমাজকৰ্মী, ৰাজনৈতিকবিদ তথা ছাত্ৰ নেতা। ৰবিনসন ক্ৰোৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ কাৰ্বি আংলং জিলাবাসীৰ স্পৃহমান কৰি তুলিছে। তেখেতৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰে প্ৰাক্তন ৰাজনৈতিকবিদক শেষ দৰ্শনৰ অনেক গুণমুগ্ধ সকলোৰে তেখেতৰ চোতাল ভৰি পৰে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতা তথা ৰাজনৈতিকবিদ ৰবিনসন ক্ৰোৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি এমপি হৰেণ সিং বেয়ে কয় যে কাৰ্বি আংলঙে এজন সুদক্ষ ৰাজনৈতিকবিদ তথা সমাজকৰ্মীক হেৰুৱালে। Kali autonomous state movement long enut RD kido alidar songyapo alam mano so movement MOU se tok that pen ti bangke ang li 89 nan kan MSC election puluno hailo la pen second term ha bangke 2012 nan kan puthot papa pen MSC man tulo si 2012 papa pen ke hai hut bangke nilita rong khang pen nang hai lo nitum claim ra pelo dam ra pelo opposition ben sa long su si ruling atum ke claim ke dam apu thak kai ke tamene tum ke rok tok la pen nilitum ke junior lang aposi kan nili ke bang nitum han ka ta bidi sore nang ki advice ki dum kasi ata le ke du kalila ta ata we pen pini la nili ek bang arong suway joy la bang ke nili ning guspik ang tanjo takali society pandai si akana hok ante kapaplengun la son akana hok dokok lo ko si nili ning tidam kasi alang nili ke bang asomar bang athamdo akleng si la sikapu la bang ka peso joy joy peso pen ma si joy joy la non alo soy not soy not dola cepat muka akan nili pipi dola masih nili apor pepen tang di jomme phang me dam nang ইপিনে অসম সেবা টাকৰাও সেক্ৰেটাৰী বিষ্ণুৰাম ননিচাই ৰবিনসন ক্ৰোৰ মৃত্যুৰ বাতৰি পাই অতি স্পৃহমান হয় আৰু স্তম্ভিত হৈ পৰে বুলি ব্যক্ত কৰে। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ তেখেতে গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে দেৱাংগত আত্মা সদ্গতিৰ প্ৰাৰ্থনা
কৰে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। পথৰ দুৰৱস্থাৰ বাবে এগৰাকী গৰ্ভৱতী মাতৃয়ে হেৰুৱাব লগা হ'ল নিজৰ গৰ্ভস্থ সন্তান। হস্পিটেলৰ পৰা 108 এম্বুলেন্সখন বোকাময় পথত লাগি ধৰাত সময়মতে নিব নোৱাৰিলে হস্পিটেল। ফলত গৰ্ভৰ সন্তান গৰ্ভতে বিনা চিকিৎসাতে মৃত্যু ঘটে। এই দুখজনক ঘটনা সংঘটিত হ'ল লাংফে সমষ্টিৰ ওদালিত। কেইবাজাক নেৰানেপেৰা বৰষুণৰ ফলত ওদালিৰ হকলাকটা পথৰ অৱস্থা ইমানেই বোকাময় হ'ল যে জৰুৰীকালীন সেৱাৰ বাবে অহা 108 এম্বুলেন্স আধা ৰাস্তাত লাগি ধৰে আৰু বাহনখনক তুলি নিবলৈ প্ৰয়াস চলি থকাৰ মাজতে মহিলাগৰাকীৰ গৰ্ভস্থ সন্তান চিকিৎসাৰ অবিহনে গৰ্ভতেই মৃত্যুৰ মুখত পৰে। এনে পৰিস্থিতিৰ ওদালি ৰাজ্যৰ ক্ষোভৰ স্ফুলিংগ ফাটি পৰে স্থানীয় জনপ্ৰতিনিধি তথা বিজেপি চৰকাৰৰ শাসকীয় নেতাৰ ওপৰত। সাংবাদিকৰ আগত ক্ষোভেৰে ব্যক্ত কৰি ওদালিৰ ৰাইজে কয় যে বিজেপি সবকা সাথ সবকা বিকাশৰ পৰিণাম হৈছে এয়া। তেওঁলোকে বিজেপি দলক 100% ভোটদান কৰি জয়যুক্ত হোৱাত সহায় কৰিছিল। কিন্তু যোৱা বিধানসভা নিৰ্বাচনৰ আগতে ওদালি হকলা কটা পথ নিৰ্মাণ কৰি দিয়া কথা বৰ্তমান CM তুলিৰাম ৰংহাঙৰ। ক'ত গ'ল CMৰ সেই প্ৰতিশ্ৰুতি? নাতি বা নাতিনীক দুখজনকভাৱে হেৰুৱাব লগা হোৱা গৰ্ভৱতী মহিলাগৰাকীৰ পিতৃৰ ক্ষোভ সময়মতে 108 আহি চিকিৎসা লৈ নিব পৰা হ'লে জীয়েকৰ গৰ্ভস্থ সন্তান নিৰাপদে প্ৰসৱ হ'লহেঁতেন। আনহাতে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সকলো পাহৰিলে CM তথা বিজেপিৰ জনপ্ৰতিনিধিসকলে বুলি তীব্ৰ অভিযোগ তোলে সমষ্টিটোৰ ওদালি হকলাকটা ৰাইজে। এনেকুৱা এটা ঘটনা সংঘটিত হোৱাৰ কাৰণে আমি বহুত দুখ আৰু বহুত সুখ প্ৰকাশ কৰিছোঁ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ সবকা বিকাশ, কিন্তু আজি আপোনালোকে দেখিব পাইছে আমাৰ অসমত কি চলি আছে, এয়াই সবকা সাথ সবকা বিকাশ। এগৰাকী গৰ্ভৱতী মহিলাৰ 9 মাহ কিমান দিন পেটত ৰাখি এটি শিশুক ৰাখি কিমান কষ্টৰে এটা দিন মানে অতিবাহিত কৰে সেইখিনি এগৰাকী মাতৃয়ে বুজি পায় আৰু বেলেগে সেইটো বুজি পাব নোৱাৰে কেতিয়াও। আপোনালোকে চাওক, এখন এম্বুলেন্স এতিয়া সেই মাতৃগৰাকীক নিবৰ বাবে মেডিকেল লৈ যাবৰ বাবে আহিছিলে গাঁৱলৈ, কিন্তু বাট পথৰ এনে জৰাজীৰ্ণ অৱস্থা হোৱাৰ বাবে এম্বুলেন্সখন ফচি থাকিবলগীয়া হৈছে তাত, আৰু সেই মাতৃগৰাকীৰ যিটো শিশু গৰ্ভতে তেখেতৰ নিপাত গৈছে ক'ব গ'লে। তাৰমানে চিকিৎসা পলম হোৱাৰ বাবে হয় মানে এম্বুলেন্সখন বিশেষকৈ ৰাস্তাৰ কাৰণে, ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে এম্বুলেন্সখন আহিব নোৱাৰিলে আৰু শিশুটিৰ পেটতে মৃত্যু হয় গৰ্ভতে। গতিকে মানে সেইটো বহুত ৰাস্তাটোৰ বিষয়টো অতীজৰ পৰা বহুত কৈ আহিছোঁ। আমাৰ MSc মহোদয় ৰাম সিং টিমুং তেখেতেও আহি আমাক প্ৰতিশ্ৰুতি দি থৈ গৈছিলে যে অহা এসপ্তাহৰ ভিতৰতে তোমালোকৰ ৰাস্তাটো মানে কমচে কম পকী নকৰিলেও মানে অহা যোৱা সুবিধাৰ বাবে আবিজ পেলাম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দি গৈছিলে। কিন্তু আমি গম পালোঁ যে তেখেতৰ প্ৰতিশ্ৰুতিসমূহ মিছা। তেখেতক ক'ব গ'লে মিছলীয়া বুলি ক'ব লাগিব আমি তেখেতক, কাৰণ যিহেতু যোনে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে তেখেতক আমি মিছলীয়া বুলি কওঁ যিহেতু। গতিকে আমাৰ তেখেতে ৰাম সিং টিমুং অহাৰ পিছত আমাৰ যি MLA বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়াও আহি আমাৰ ৰাস্তাটো নিৰীক্ষণ কৰি গৈছেহি। কিন্তু এতিয়া কি হয় নাজানো আৰু, তেখেতসকলে জানিব। কিন্তু এই ঘটনাটোৰ বাবে সম্পূৰ্ণ জগৰীয়া আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ MLA বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া আৰু MSc ৰাম সিং টিমুং ডাঙৰীয়া। মোৰ ছোৱালীজনী ডেলিভাৰী অৱস্থাত আছিল আৰু তাৰ কাৰণে মানে আমি 108 মাতিছিলোঁ। ৰাস্তাটো এনেকুৱা বেয়া, এনেকুৱা দুৰৱস্থা, ৰাস্তাৰ কাৰণে মোৰ ছোৱালীজনী গৰ্ভত হ'ব লগা শিশু এটা মই হেৰাব লগা হ'ল। মই ভবা নাছিলোঁ, গাড়ীখন আহি নাপালে, আহি আধা ৰাস্তাত আমাৰ সৌ ওদালিত মাজবাটত আহি গাড়ীখন ফচি গ'ল, গাড়ীখন উঠাব নোৱাৰিলে বোকাত। মোৰ চিকিৎসাৰ পলম হোৱাৰ কাৰণে মোৰ নৱজাতক হ'ব লগা মোৰ ছোৱালী গৰ্ভত সন্তান নৱজাতক এটা শিশুক হেৰুৱাব লগা হ'ল। চৰকাৰক আমাৰ এই ওদালি গাঁও আৰু হগলাকটা মানুহে প্ৰায় 100% মানুহে ভোট দিছিলোঁ। তেওঁলোকৰ পৰা বহুত আমি আশা কৰিছিলোঁ,
বিশেষকৈ আমি এই ৰাস্তাটোৰ কথা বিশেষ আশা কৰিছিলোঁ, কিন্তু এই বিজেপি চৰকাৰে আজি 5 বছৰ পাৰ হৈ গ'ল, এটা শিলগুটিও এই উদালি গাঁও আৰু হগলাকটাত নপৰিলে। তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিলে, ৰাস্তা বনাই দিম, আমুক দিম, তামুক দিম, বহুত শ্লোগান দিলে, কিন্তু কামত একো অহা নাই। এতিয়া এই বছৰ আকৌ ৰামচন্দ্ৰ টিমুং আমাৰ লোকেল MSC তেওঁ আহি আমাক প্ৰতিশ্ৰুতি দিলেহি যে অহা আজি এসপ্তাহ 10 দিনৰ আগতে বোলে শনিবাৰৰ পৰা আমি আপোনালোকৰ ৰাস্তাটো ৰাবিছ পেলাই দিম। কেইটা শনিবাৰ গ'ল, এতিয়ালৈকে তেওঁৰ কোনো খবৰ নাই। এতিয়া এই দুখীয়া মানুহ ঘৰৰ ছোৱালীজনী সন্তানটো এই ৰাস্তাৰ কাৰণে গৰ্ভতে মৃত্যু হৈছে। তাৰ কাৰণে আমি গোটেই গাঁৱৰ ৰাইজে অতি দুখ পাইছোঁ আৰু ইয়াৰ বাবে এইবাৰ আমি বিচাৰিছোঁ যাতে এই বিজেপি চৰকাৰে কিবা এটা ব্যৱস্থা লওক, এই মানুহঘৰ দুখীয়া মানুহঘৰক অলপ এটা ভাল পথ দেখুৱাওক আৰু তাৰ উপৰিও আমাৰ ৰাস্তাটো অতি শীঘ্ৰে বনাই দিবৰ কাৰণে। অৰুণলেখে ৰিপৰ্ট কাট নিউজ। শেহতীয়াকৈ সামৰেন অধ্যক্ষ পেৰেণ্টিছৰ কৰ্মকাণ্ডত তীব্ৰ অসন্তুষ্ট হৈছে পৌৰসভাটোৰ ৱাৰ্ড কমিছনাৰসকল। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি কাৰ্যনিৰ্বাহক বিষয়া তথা উপ সচিব সোনা তেৰাঙৰ জৰিয়তে প্ৰেৰণ এখনি অভিযোগ পত্ৰ তথা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে পৰিষদৰ CM-লৈ। হাওৰাঘাট পৌৰসভাৰ দৰে সামৰেন পৌৰসভাৰ অধ্যক্ষৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টৰ বহিঃপ্ৰকাশ ঘটিছে সামৰেন পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকলৰ মাজত। ৱাৰ্ড কমিছনাৰসকল অভিযোগ যে পঞ্চম ASFC আঁচনি 25 লাখ, নগৰ উন্নয়নৰ 7 লাখ আৰু PWD SOPD 2020-21 বৰ্ষৰ অধীনত 70 লাখ টকাৰ অবৈধ কাণ্ডৰ সন্দৰ্ভত তদন্ত ব্যৱস্থা। Niltum Hamren Municipal Board lo ajur Town Committee ajur include pen Chairman Amethang Chairman Poisap Kasolai Pon Ninge Podunde la pen Ninga Klong Pope la hoya pataksi nitum batai lo Commissioner tum Pantame lason ekelang rop la pen Kachingwai Linave la hoy alam thepi en pensipini tum dak Karbiang Long CM sar tulam rohang pansi si kachuning lo son lo pilo je labang so kachar bo sai bathak tong se kot pen ing samjin la pen ing thil app pen nilitum town committee phan nangkelang ye phasi pini labang dak through deputy secretary lo OSG lo mate nitum dak executive officer lo terang akhai phansi pini alup pilo la pen so abthang nitum thelo un anake prapen iltuma CM sar lo mate MP sar la pen letum town and country planning yem natimong saratum nangching bai pipo pusining thelo lancholo সামৰেন পৌৰসভাৰ অধ্যক্ষ হৈও উপ সঞ্চালক টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বিভাগত ঠিকাৰ কাম কৰাৰ লগতে নিজ খেয়াল খচিত নিযুক্তি প্ৰদানকে ধৰি সৰ্বমুঠ 7টা অভিযোগ আঙুলিয়াই এই সন্দৰ্ভত যথাবিহিত পদক্ষেপ গ্ৰহণৰ দাবী তুলি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে CM-ৰ হাতত। অৱশ্যে এনে পৰিপ্ৰেক্ষিতত CM-এ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া আগন্তুক দিনতে হ'ব লক্ষণীয়। সামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত অধিকাংশ ৰাইজ সজাগতাৰ অভাৱৰ সমান্তৰালকৈ কোভিড প্ৰটকলৰ নীতি নিৰ্দেশনা ভালদৰে অনুসৰণ নকৰাৰ ফলত কোভিড সংক্ৰমণ অব্যাহত আছে অঞ্চলটোত। এনে পৰিস্থিতিত ক্ৰীড়া ভাৰতী কৰ্মকৰ্তা আৰু অঞ্চলটোৰ কেইগৰাকীমান সমাজকৰ্মীয়ে মিলি গ্ৰহণ কৰে ভিন্ন স্থানত তথা কাৰ্যালয়ত চেনিটাইজিং প্ৰক্ৰিয়া। সমষ্টিটোৰ লাং এৰডাং বৰমাৰ্জন চিকদাম খা ওমচুৱাই ওমপানৈ PHC উলুকুঞ্জিত আমৰি উন্নয়ন খণ্ড কাৰ্যালয়, অসম গ্ৰামীণ বিকাশ বেংক শাখা কাৰ্যালয়, আৰক্ষী চকী, বজাৰ এলেকাকে ধৰি কেইবাটাও স্থানত চেনিটাইজিং প্ৰক্ৰিয়া ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে বিশিষ্ট সমাজকৰ্মী ইমলাং লুম্ফুই নেতৃত্বত এই সকল কৰ্মীৰ এই সুন্দৰ সমাজ সেৱা দেখি অতিশয় আনন্দিত হৈ আমৰি লেমছৰ অধ্যক্ষ বিক্ৰম টিমুঙে ৰঙা চাহ বিস্কুটেৰে আপ্যায়ন কৰে। We as a conscious citizen of the Amri youth people have started to sanitize since early morning. So I would like to thank each and everyone, those leaders those who have come to participate, coming from different organizations. So wherever we go, at least today we are getting at least good response from the public. So it's one of the most appreciation our youth are doing. So I would like to thanks for each and everyone those who came to participate today, and I would like to thanks even for our public also for their cooperation. তেওঁলোকৰ এই কাৰ্যত সমগ্ৰ আমৰি অঞ্চলৰ ৰাইজ প্ৰশংসাত ভৰাই তোলে এইসকল সমাজ কৰ্মীক। আমৰিৰ পৰা পি ৰাতনে ৰিপৰ্ট কাট নিউজ। সময় বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ Choral hoy pokchokor jin ta nang na. Igar koi bong manai wangsarak thane pokchokor ong. Ko pipolo bong. Pipolo te. Igar koi ni pokchokor elo ti men do nang nam bidam thane chicha kon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi e ki long bang pu chimini. Pokchokor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puluman. Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Humrig non. Anso se kachini jiaphan abiar kipia number along Humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। ৰাজ্যৰ আন জিলাৰ দৰে কাৰ্বি আংলঙতো আৰম্ভ কৰা হৈছে ৰামধেনু মিছন। এই মিছনৰ অন্তৰ্গত টীকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে 2 বছৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে। 7 জুলাইৰ পৰা ৰামধেনু মিছনৰ জৰিয়তে 2 বছৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি স্বাস্থ্য খণ্ডত এক আলোড়ন আনিছে চৰকাৰে। এসপ্তাহৰ বাবে হ'ব লগা এই মিছনৰ শুভাৰম্ভণি কৰে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত এছ খানে। অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগ যুটীয়া সঞ্চালক ডক্টৰ কাৰেং ৰংপিপি, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া তনুজা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যসূচীৰ মেনেজাৰ অমৰজিৎ টিছু প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশ লয়। So from that total, they have planned total sessions demand lage. Amar 115 session site lage. News Desk report Kat News. ৰাজ্যৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলঙৰ চিনথঙতো ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ 120তম উপজাত দিৱস পালন কৰে। চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ নিৰ্দেশত তথা চিনথং বিজেপি মণ্ডলৰ উদ্যোগত লং বুইত ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ 120তম উপজাত দিনটো পালন কৰা হয় মঙ্গলবাৰে। ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ উপজাত দিনৰ উপলক্ষে আয়োজিত সভাত চিনথং কিষাণ মৰ্চাৰ সভাপতি ৰবিনসন টিছু, উপ সভাপতি মেনসিং ৰংফা, চিনথং বিজেপি মণ্ডল কমিটিৰ সভাপতি জয়সিং বংৰুং, সম্পাদক
ৰাম সিং ইংটি, ভিডিচি অধ্যক্ষ খৰ সিং সেনাৰ, মহিলা মৰ্চাৰ সভানেত্ৰী জুন্তি ইংটিপি প্ৰমুখ ভালেসংখ্যক দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। বটাতলাংছৰ পৰা জাছৱানিং ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বেটৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।